স্বাগতম জনাইছো Enewsne লৈ ষ্টুডিঅত মই ডেইজিৰ লৈ আহিছে এই মুহূৰ্তত আনেক গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যত ভয়াবহভাৱে বৃদ্ধি পাইছে এটা কোভিড সংক্ৰমণ আৰু এই কোভিড সংক্ৰমণক লৈ এটা চিন্তিত হৈ পৰিছে ৰাজ্য চৰকাৰ আৰু ইয়াকে লৈ এতিয়া জাৰি কৰিছে কেতবোৰ নতুন নিৰ্দেশনা ৮টাকৈ নিৰ্দেশনা জাৰি কৰা হৈছে কোভিড সংক্ৰমণক লৈ কোভিড বিধি নিয়ন্ত্ৰণ কৰিবলৈ এতিয়া ৮টাকৈ জৰুৰী নিৰ্দেশনা জাৰি কৰা হৈছে আৰু এই নিয়মসমূহ মানি চলিব লাগিব দোকান প্ৰতিষ্ঠান চৰকাৰী বেচৰকাৰী কাৰ্যালয় আৰু পেট্ৰল পাম্পসমূহে এই ৮টাকৈ জৰুৰী নিৰ্দেশনা মানি চলিবলৈ আহ্বান জনোৱা হৈছে জনাইছো বিশেষ খবৰ কোভিডক লৈ জৰুৰী নিৰ্দেশনা জাৰি কৰা হৈছে কোভিডক লৈ দোকান চৰকাৰী বেচৰকাৰী প্ৰতিষ্ঠান পেট্ৰল পাম্পসমূহে মানি চলিব লাগিব এই নিৰ্দেশ এই জৰুৰী নিৰ্দেশ মানি চলিব লাগিব দোকান চৰকাৰী বেচৰকাৰী প্ৰতিষ্ঠান পেট্ৰল পাম্পসমূহে কাছাৰ জিলা প্ৰশাসনে জাৰি কৰিছে এই নিৰ্দেশনা জাৰি কৰা হৈছে কাছাৰ জিলাত কোভিডক লৈ জৰুৰী নিৰ্দেশনা জাৰি কৰা হৈছে দোকান চৰকাৰী বেচৰকাৰী প্ৰতিষ্ঠান পেট্ৰল পাম্পসমূহে মানি চলিব লাগিব এই নিৰ্দেশ ৰাজ্যত ভয়াবহ ৰূপত বৃদ্ধি পাইছে এটা কোভিড সংক্ৰমণ যাৰ বাবে এতিয়া জাৰি কৰা হৈছে ৮টাকৈ নতুন নিৰ্দেশনা এই নিৰ্দেশনাসমূহ মানি চলিবলৈ আহ্বান জনোৱা হৈছে সকলো দোকান পোহাৰ চৰকাৰী বেচৰকাৰী প্ৰতিষ্ঠান পেট্ৰল পাম্প শ্বপিং মল আদি সমূহে মানি চলিব লাগিব এই জৰুৰী নিৰ্দেশনা ৮টাকৈ জৰুৰী নিৰ্দেশনা জাৰি কৰা হৈছে কোভিডক লৈ জাৰি কৰা হৈছে এই নতুন নিৰ্দেশনা প্ৰশাসনে জাৰি কৰিছে ৮টাকৈ নতুন নিয়ম দোকান ব্যৱসায়িক প্ৰতিষ্ঠান পেট্ৰল পাম্প চৰকাৰী বেচৰকাৰী কাৰ্যালয়ে মানি চলিব লাগিব এই নতুন নিয়ম সকলো চৰকাৰী বেচৰকাৰী কাৰ্যালয়ত মাস্ক পিন্ধাটো বাধ্যতামূলক কৰিছে জিলা প্ৰশাসনে কাছাৰ জিলা প্ৰশাসনে এই সিদ্ধান্ত গ্ৰহণ কৰিছে যত সকলো চৰকাৰী বেচৰকাৰী কাৰ্যালয়ত মাস্ক পিন্ধাটো বাধ্যতামূলক লগতে চিকিৎসা কৰ্মীয়ে পৰিধান কৰিব লাগিব মাস্ক আৰু ৰাজহুৱা স্থানত সকলো লোকে পৰিধান কৰিব লাগিব এই মাস্ক কোনো লোকে মাস্ক নোহোৱাকৈ এতিয়া ৰাজহুৱা স্থানত যাব নোৱাৰিব নিষেধাজ্ঞা জাৰি কৰা হৈছে মাস্ক অবিহনে বাহিৰলৈ ওলোৱাটো আৰু সিদ্ধান্ত গ্ৰহণ কৰা হৈছে কাছাৰ জিলা প্ৰশাসনে জাৰি কৰিছে এই নতুন নিৰ্দেশনা ৮টাকৈ নতুন নিৰ্দেশনা জাৰি কৰা হৈছে ৰাজ্যত ভয়াবহভাৱে বৃদ্ধি পাইছে এতিয়া কোভিড সংক্ৰমণ যাৰ বাবে এতিয়া চিন্তিত হৈ পৰিছে ৰাজ্য চৰকাৰো কাছাৰ জিলাত ইতিমধ্যে নিৰ্দেশনা জাৰি কৰা হৈছে ৮টাকৈ নতুন নিৰ্দেশনা জাৰি কৰা হৈছে কাছাৰ জিলাত সকলো চৰকাৰী বেচৰকাৰী কাৰ্যালয়ত মাস্ক পিন্ধাটো বাধ্যতামূলক কৰা হৈছে চিকিৎসা কৰ্মীয়ে পৰিধান কৰিব লাগিব মাস্ক ৰাজহুৱা স্থানত সকলো লোকে মাস্ক পৰিধান কৰিব লাগিব অৰ্থাৎ কোনো লোকে এতিয়াৰ পৰা মাস্ক নিপিন্ধাকৈ ঘৰৰ পৰা বাহিৰ ওলাব নোৱাৰিব আৰু সকলো পেট্ৰল পাম্পে নো মাস্ক নো ফুয়েল স্লোগান লগাব লাগিব অৰ্থাৎ মাস্ক নিপিন্ধিলে কোনো লোকে এতিয়া পেট্ৰল পাম্পত পেট্ৰল নাপাব সকলো পেট্ৰল পাম্পে নো মাস্ক নো ফুয়েল স্লোগান লগাব লাগিব বেংক শ্বপিং মলেও লগাব লাগিব নো মাস্ক নো এন্ট্ৰি মাস্ক অবিহনে আপুনি এতিয়া বেংক বা শ্বপিং মলতো সোমাব নোৱাৰিব মানি চলিব লাগিব সামাজিক দূৰত্ব মানি চলিবলৈ আহ্বান জনোৱা হৈছে মুঠ ৮টাকৈ নতুন নিৰ্দেশনা জাৰি কৰা হৈছে কাছাৰ জিলাত এই নিৰ্দেশনা জাৰি কৰা হৈছে কাছাৰ জিলা প্ৰশাসনে জাৰি কৰিছে এই নিৰ্দেশনা কিয়নো ৰাজ্যত এতিয়া ভয়াবহ ৰূপত বৃদ্ধি পাইছে কোভিড সংক্ৰমণ অতি ভয়াবহ ৰূপত বৃদ্ধি পাইছে যাৰ বাবে এতিয়া কাছাৰ জিলাত জাৰি কৰিব লগা হৈছে এই নতুন নিৰ্দেশনা ৰাজ্যৰ বিভিন্ন প্ৰান্তত বৃদ্ধি পাইছে কোভিড সংক্ৰমণ কেবাখনো জিলাত এই কোভিড সংক্ৰমণ বৃদ্ধি পাইছে তাকে লৈ এতিয়া নিৰ্দেশনা জাৰি কৰিছে কাছাৰ জিলাত জাৰি কৰা হৈছে এই নতুন নিৰ্দেশনা কিয়নো ৰাজ্যত ভয়াবহভাৱে বৃদ্ধি পাইছে এতিয়া কোভিড সংক্ৰমণ ৰোগী ইতিমধ্যে পজিটিভিটিৰ হাৰ 10.75% বৃদ্ধি পাইছে আনকি 24 ঘণ্টাত এজন ৰোগীৰ মৃত্যু ঘটিছে কোভিডত আৰু বিভিন্ন জিলাত 24 ঘণ্টাত সংক্ৰমণৰ হাৰ বৃদ্ধি পাইছে অধিক হাৰত বৃদ্ধি পাইছে সংক্ৰমণৰ হাৰ যোৱা 24 ঘণ্টাত 590 গৰাকী লোক আক্ৰান্ত হৈছে কোভিডত 590 গৰাকী লোক আক্ৰান্ত হৈছে যোৱা 24 ঘণ্টাত আৰু ইয়াকে লৈ এতিয়া
জাৰি কৰিছে নিৰ্দেশনা কাছাৰ জিলাত জাৰি কৰা হৈছে এই জৰুৰী নিৰ্দেশনা 8টাকৈ নতুন নিয়ম বলবৎ কৰা হৈছে আৰু সেয়া মানি চলিবলৈ আহ্বান জনাইছে কাছাৰ জিলা প্ৰশাসনে কোভিডক লৈ জৰুৰী নিৰ্দেশনা জাৰি কৰিছে কাছাৰ জিলা প্ৰশাসনে দোকান চৰকাৰী বেচৰকাৰী প্ৰতিষ্ঠান পেট্ৰল পাম্পসমূহে মানি চলিব লাগিব এই নিৰ্দেশ কাছাৰ জিলা প্ৰশাসনে জাৰি কৰিছে এই নিৰ্দেশনা ৰাজ্যত জাৰি কৰা হল কোভিডক লৈ জৰুৰী নিৰ্দেশনা কাছাৰ জিলাত প্ৰশাসনে জাৰি কৰিছে 8টাকৈ নতুন নিয়ম দোকান ব্যৱসায়িক প্ৰতিষ্ঠান পেট্ৰল পাম্প চৰকাৰী বেচৰকাৰী কাৰ্যালয়ে মানি চলিব লাগিব এই নিয়ম সকলো চৰকাৰী বেচৰকাৰী কাৰ্যালয়ত মাস্ক পিন্ধাটো বাধ্যতামূলক চিকিৎসা কৰ্মীয়ে পৰিধান কৰিব লাগিব মাস্ক ৰাজহুৱা স্থানত সকলো লোকেই পৰিধান কৰিব লাগিব মাস্ক সকলো পেট্ৰল পাম্পে নো মাস্ক নো ফুয়েল স্লোগান লগাব লাগিব বেংক শ্বপিং মলেও লগাব লাগিব নো মাস্ক নো এন্ট্ৰি স্লোগান মানি চলিব লাগিব সামাজিক দূৰত্ব আৰু কোভিড ভ্যাকসিনক লৈ দিয়া হৈছে জৰুৰী নিৰ্দেশনা যি সকল লোকে এতিয়ালৈকে ভ্যাকসিন গ্ৰহণ কৰা নাই সেই সকল লোকক ভ্যাকসিন গ্ৰহণ কৰিবলৈ আহ্বান জনোৱা হৈছে ভ্যাকসিন অবিহনে তেওঁলোকে কোনো ৰাজহুৱা স্থানত এতিয়া পৰা যাব নোৱাৰিব সকলো লোককে ভ্যাকসিন গ্ৰহণ কৰিবলৈ নিৰ্দেশ জাৰি কৰা হৈছে প্ৰশাসনে জাৰি কৰিছে জৰুৰী নিৰ্দেশনা কিয়নো ৰাজ্যত এতিয়া ভয়াৱহভাৱে বৃদ্ধি পাইছে কোভিড সংক্ৰমণ অতি ভয়াৱহভাৱে বৃদ্ধি পাইছে কেবাখনো জিলাত বৃদ্ধি পাইছে কোভিড সংক্ৰমণ আৰু ইতিমধ্যে পজিটিভিটিৰ হাৰ এতিয়া 10.75% লৈ বৃদ্ধি পাইছে আনকি 24 ঘণ্টাত কোভিড সংক্ৰমণ হৈ এজন লোকৰ মৃত্যু ঘটিছে আৰু এতিয়ালৈকে গুৱাহাটী মহানগৰতে আক্ৰান্ত হৈছে 60 জনকৈ লোক আৰু যোৱা 24 ঘণ্টাত 590 গৰাকী লোক আক্ৰান্ত হৈছে যোৱা 24 ঘণ্টাত মুঠ 590 গৰাকী লোক আক্ৰান্ত হৈছে কোভিডত আৰু অতি ভয়াৱহ ৰূপত এতিয়া বৃদ্ধি পাবলৈ আৰম্ভ কৰিছে কোভিডৰ সংক্ৰমণ ইয়াক লৈ এতিয়া চিন্তিত হৈ পৰিছে ৰাজ্য চৰকাৰ আৰু যাৰ বাবে এতিয়া কাছাৰ জিলা প্ৰশাসনে জাৰি কৰিছে জৰুৰী নিৰ্দেশনা 8টাকৈ জৰুৰী নিৰ্দেশনা জাৰি কৰা হৈছে কোভিডক লৈ আৰু সকলো দোকান ব্যৱসায়িক প্ৰতিষ্ঠান চৰকাৰী বেচৰকাৰী কাৰ্যালয়ে এই নিয়মসমূহ মানি চলিব লাগিব এই নিয়মসমূহ মানি চলিবলৈ বাধ্যতামূলক সকলো দোকান চৰকাৰী বেচৰকাৰী প্ৰতিষ্ঠান পেট্ৰল পাম্প শ্বপিং মল আদি এই নিয়মসমূহ মানি চলিব লাগিব কিয়নো কাছাৰ জিলা প্ৰশাসনে জাৰি কৰিছে এই 8টাকৈ জৰুৰী নিৰ্দেশনা 8টাকৈ জৰুৰী নিৰ্দেশনা জাৰি কৰা হৈছে কাছাৰ জিলা প্ৰশাসনৰ ফালৰ পৰা দোকান ব্যৱসায়িক প্ৰতিষ্ঠান পেট্ৰল পাম্প চৰকাৰী বেচৰকাৰী কাৰ্যালয়ে মানি চলিব লাগিব এই নিয়ম সকলো চৰকাৰী বেচৰকাৰী কাৰ্যালয়ত মাস্ক পিন্ধাটো বাধ্যতামূলক চিকিৎসা কৰ্মীয়ে পৰিধান কৰিব লাগিব মাস্ক ৰাজহুৱা স্থানত সকলো লোকেই পৰিধান কৰিব লাগিব এই মাস্ক আৰু সকলো পেট্ৰল পাম্পে নো মাস্ক নো ফুয়েল স্লোগান লগাব লাগিব বেংক শ্বপিং মলেও লগাব লাগিব নো মাস্ক নো এন্ট্ৰি স্লোগান মানি চলিব লাগিব সামাজিক দূৰত্ব আৰু লগতে কোভিড ভ্যাকসিনক লৈও দিয়া হৈছে জৰুৰী নিৰ্দেশনা এতিয়ালৈকে যি সকল লোকে কোভিড ভ্যাকসিন গ্ৰহণ কৰা নাই এই সকল লোকলৈ এই বিশেষ নিৰ্দেশনা তেওঁলোকক ভ্যাকসিন লবলৈ আহ্বান জনোৱা হৈছে কিয়নো ভ্যাকসিন অবিহনে এতিয়া পৰা আৰু ঘৰৰ পৰা বাহিৰ ওলাব নোৱাৰিব কাছাৰ জিলাত এই জৰুৰী নিৰ্দেশনা জাৰি কৰা হৈছে 8টাকৈ নতুন নিয়ম জাৰি কৰা হৈছে কোভিডক লৈ জৰুৰী নিৰ্দেশনা কিয়নো ৰাজ্যত অতি ভয়াৱহভাৱে বৃদ্ধি পাইছে কোভিড সংক্ৰমণ অতি ভয়াৱহভাৱে বৃদ্ধি পাইছে বিভিন্ন জিলাত বাঢ়িছে কোভিড সংক্ৰমণ ৰোগীৰ সংখ্যা তাৰ প্ৰতি এতিয়া চিন্তিত হৈ পৰিছে ৰাজ্য চৰকাৰ আৰু সকলো লোককে সাৱধানে থাকিবলৈ আহ্বান জনোৱা হৈছে কোভিড বিধি মানি চলিবলৈ আহ্বান জনোৱা হৈছে মাস্ক চেনিটাইজাৰৰ লগতে সামাজিক দূৰত্ব মানি চলিবলৈ আহ্বান জনোৱা হৈছে আৰু এবাৰ কাছাৰত জাৰি কৰা হৈছে এই জৰুৰী নিৰ্দেশনা
8টাকৈ নতুন নিয়ম জাৰি কৰা হৈছে কোভিডক লৈ জৰুৰী নিৰ্দেশনা জাৰি কৰা হৈছে দোকান ব্যৱসায়িক প্ৰতিষ্ঠান পেট্ৰল পাম্প চৰকাৰী বেচৰকাৰী কাৰ্যালয়ে মানি চলিব লাগিব এই নিয়ম সকলো চৰকাৰী বেচৰকাৰী কাৰ্যালয়ত মাস্ক পিন্ধাটো বাধ্যতামূলক চিকিৎসা কৰ্মীয়ে পৰিধান কৰিব লাগিব মাস্ক ৰাজহুৱা স্থানত সকলো লোকেই পৰিধান কৰিব লাগিব মাস্ক অৰ্থাৎ মাস্ক নোহোৱাকৈ এতিয়াৰ পৰা আৰু আপুনি ৰাজহুৱা স্থানত যাব নোৱাৰিব সকলো পেট্ৰল পাম্পে নো মাস্ক নো ফুয়েল স্লোগান লগাব লাগিব অৰ্থাৎ পেট্ৰল পাম্পলৈ গলেও আপুনি এতিয়া মাস্ক পৰিধান কৰাটো বাধ্যতামূলক বেংক শ্বপিং মলেও লগাব লাগিব নো মাস্ক নো এন্ট্ৰি মাস্ক অবিহনে এতিয়া আপুনি বেংক আৰু শ্বপিং মলতো সোমাব নোৱাৰিব মাস্ক অবিহনে বেংক শ্বপিং মলতো সোমোৱাটো নিষেধাজ্ঞা জাৰি কৰা হৈছে লগতে মানি চলিব লাগিব সামাজিক দূৰত্ব মানি চলিহে এতিয়া আপুনি ৰাজহুৱা স্থানত নিজৰ কাম কৰিব পাৰিব লগতে দিয়া হৈছে কোভিড ভ্যাকচিনক লৈ জৰুৰী নিৰ্দেশনা যিসকল লোকে এতিয়ালৈকে কোভিড ভ্যাকচিন গ্ৰহণ কৰা নাই সেই সকল লোকক অতি শীঘ্ৰেই ভ্যাকচিন গ্ৰহণ কৰিবলৈ আহ্বান জনোৱা হৈছে কিয়নো এতিয়া ভ্যাকচিন অবিহনে ভ্যাকচিন নলোৱা ব্যক্তিসকলে এতিয়া ৰাজহুৱা স্থানত কোনো ধৰণৰ নিজৰ কাম কৰিব নোৱাৰিব ৰাজহুৱা স্থানত নিষেধাজ্ঞা জাৰি কৰা হৈছে ভ্যাকচিন নলোৱা লোকসকলক আৰু এই সিদ্ধান্ত জাৰি কৰিছে কাছাৰ জিলা প্ৰশাসনে জাৰি কৰিছে এই সিদ্ধান্ত কিয়নো ৰাজ্যত ভয়াৱহভাৱে বৃদ্ধি পাইছে এতিয়া কোভিড সংক্ৰমণ বিভিন্ন জিলাত কোভিড সংক্ৰমণ বৃদ্ধি পাইছে যাৰ বাবে এতিয়া কাছাৰ জিলাই গ্ৰহণ কৰিছে এই বিশেষ সিদ্ধান্ত 8টাকৈ নতুন নিয়ম জাৰি কৰা হৈছে কোভিডক লৈ ৰাজ্যত ভয়াৱহভাৱে বৃদ্ধি পাইছে কোভিড সংক্ৰমণ ৰোগী আনকি 24 ঘণ্টাত এজন লোকৰ মৃত্যু ঘটিছে আৰু যোৱা 24 ঘণ্টাতে আক্ৰান্ত হৈছে 590 গৰাকীকৈ লোক আক্ৰান্ত হৈছে কোভিডত যোৱা 24 ঘণ্টাত আৰু সকলো লোককে এতিয়া কোভিড বিধি মানি চলিবলৈ আহ্বান জনোৱা হৈছে কিয়নো অতি ভয়াৱহ ৰূপ লৈছে এতিয়া কোভিড সংক্ৰমণে আৰু ইয়াৰ বাবে এতিয়া কাছাৰ জিলাই জাৰি কৰিছে জৰুৰী নিৰ্দেশনা 8টাকৈ নতুন নিয়ম জাৰি কৰা হৈছে সকলো লোকৰ বাবে 8টাকৈ নতুন নিয়ম জাৰি কৰিছে দোকান ব্যৱসায়িক প্ৰতিষ্ঠান পেট্ৰল পাম্প চৰকাৰী বেচৰকাৰী কাৰ্যালয়ে মানি চলিব লাগিব এই নিৰ্দেশনা সকলো চৰকাৰী বেচৰকাৰী কাৰ্যালয়ত মাস্ক পিন্ধাটো বাধ্যতামূলক চিকিৎসা কৰ্মীয়ে পৰিধান কৰিব লাগিব মাস্ক ৰাজহুৱা স্থানত সকলো লোকেই পৰিধান কৰিব লাগিব মাস্ক লগতে পেট্ৰল পাম্পে নো মাস্ক নো ফুয়েল স্লোগান লগাব লাগিব বেংক শ্বপিং মলেও লগাব লাগিব নো মাস্ক নো এন্ট্ৰি স্লোগান লগতে মানি চলিব লাগিব সামাজিক দূৰত্ব অবিহনে যে মানি চলাৰ অবিহনে আপুনি ৰাজহুৱা স্থানত কোনো ধৰণৰ নিজৰ কাম কৰিব নোৱাৰিব কোভিডক লৈ জাৰি কৰা হৈছে এই জৰুৰী নিৰ্দেশনা এয়া কাছাৰ জিলাত জাৰি কৰা হৈছে 8টাকৈ নতুন নিয়ম জাৰি কৰা হৈছে কাছাৰ জিলাত আৰু সকলো দোকান প্ৰতিষ্ঠান চৰকাৰী বেচৰকাৰী কাৰ্যালয় শ্বপিং মল বেংক প্ৰতিষ্ঠান আদি সকলোৱে এই নিয়মসমূহ মানি চলিব লাগিব কিয়নো ৰাজ্যত অতি ভয়াৱহ ৰূপত এতিয়া বৃদ্ধি পাইছে কোভিড সংক্ৰমণ যাক লৈ এতিয়া চিন্তিত হৈ পৰিছে ৰাজ্য চৰকাৰ আৰু কাছাৰ জিলাত এয়া নিৰ্দেশনা জাৰি কৰা হৈছে হয়তো পৰৱৰ্তী পৰ্যায়ত আন জিলাসমূহতো এনে নিৰ্দেশনা জাৰি কৰা হ'ব পাৰে কোভিডক লৈ জাৰি কৰা হৈছে এই নতুন নিৰ্দেশনা কাছাৰ জিলা প্ৰশাসনে জাৰি কৰিছে এই নিৰ্দেশনা জৰুৰী নিৰ্দেশনা জাৰি কৰিছে কাছাৰ জিলাত 8টাকৈ নতুন নিয়ম জাৰি কৰা হৈছে 8টাকৈ নিৰ্দেশনা জাৰি কৰা হৈছে দোকান ব্যৱসায়িক প্ৰতিষ্ঠান পেট্ৰল পাম্প চৰকাৰী বেচৰকাৰী কাৰ্যালয়ে মানি চলিব লাগিব এই নিয়ম সকলো চৰকাৰী বেচৰকাৰী কাৰ্যালয়ত মাস্ক পিন্ধাটো বাধ্যতামূলক কৰা হৈছে মাস্ক পিন্ধাটো কাছাৰ জিলাত মাস্ক অবিহনে এতিয়াৰ পৰা আপুনি আৰু ঘৰৰ পৰা বাহিৰ ওলাব নোৱাৰিব লগতে কোভিড ভ্যাকচিনক লৈও জাৰি কৰা হৈছে জৰুৰী নিৰ্দেশনা যিসকল লোকে এতিয়ালৈকে কোভিড ভ্যাকচিন গ্ৰহণ কৰা নাই সেই সকল লোকক কোভিড ভ্যাকচিন গ্ৰহণ কৰিবলৈ আহ্বান জনোৱা হৈছে আৰু লগতে মানি চলিব লাগিব সামাজিক দূৰত্ব মানি চলিবলৈ আহ্বান জনোৱা হৈছে ৰাজহুৱা স্থানত মাস্ক অবিহনে আপুনি এতিয়াৰ পৰা ৰাজহুৱা স্থানত যাব নোৱাৰিব ৰাজহুৱা স্থানত যোৱাটো নিষেধাজ্ঞা জাৰি কৰা হৈছে লগতে সামাজিক দূৰত্ব মানি চলিবলৈ আহ্বান জনোৱা হৈছে কাছাৰ জিলাত এয়া নিৰ্দেশনা জাৰি কৰা হৈছে ৰাজ্যত অতি ভয়াৱহভাৱে বৃদ্ধি পাইছে কোভিড সংক্ৰমণ আৰু সেইবাবে এতিয়া কাছাৰ জিলাত জাৰি কৰা হৈছে এই নিৰ্দেশনা হয়তো পৰৱৰ্তী পৰ্যায়ত আন জিলাসমূহতো জাৰি কৰা হ'ব এনে নিৰ্দেশনা